মই মোৰ কিডনী দুটা বিক্ৰী কৰিম, চকু দুটাও বিক্ৰী কৰিম আৰু মোৰ শৰীৰৰ যিকেইটা অংগ বিক্ৰী কৰিব পাৰি সকলো বিক্ৰী কৰিম। মোক মোৰ পত্নী কন্যা জীয়াই থাকিবলৈ কেইটামান টকা লাগে। এনেদৰে ফেচবুকত হৃদয় বিদাৰক পোষ্ট দিছে মৰিগাঁৱৰ এজন যুৱকে। হয়, দীৰ্ঘদিনে দুৰাৰোগ্য কেঞ্চাৰ ৰোগত ভুগি মৃত্যুৰ সৈতে যুঁজি থকা, নিজে জীয়াই থকাৰ সকলো আশা এৰি দি পত্নী আৰু একমাত্ৰ কণমানি কন্যা সন্তানক চলিবলৈ অলপমান টকা দি থৈ যোৱাৰ বাবেই নিজৰ শৰীৰৰ সকলো অংগ বিক্ৰী কৰিবলৈ সামাজিক মাধ্যম ফেচবুকত এনেদৰে বিজ্ঞাপন দিছে মৰিগাঁও জিলাৰ লাহৰীঘাটৰ বৰচলাৰ বিমান ডেকা নামৰ যুৱকজনে। নিজৰ চিকিৎসাৰ বাবে মাটি বাৰী সকলো বিক্ৰী কৰিবলৈ একো নোহোৱা হোৱাত শৰীৰৰ অংগ বিক্ৰী কৰিবলৈ এনেদৰে প্ৰস্তুত হৈছে বিমানৰ এই আহ্বানৰ পৰাই বুজিব পাৰি যুৱকজনৰ নিঃসহায় অৱস্থাৰ কথা। এইজন অসহায় যুৱকক সহায় কৰিবলৈ কোনোবা আগবাঢ়ি আহিবনে? মৰিগাঁৱৰ পৰা অজিত শৰ্মাৰ প্ৰতিবেদন, নতুন সংবাদ।